নমস্কাৰ এক গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই অনুপ জ্যোতি অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁয়ে মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি কয় যে তেওঁৰ প্ৰশিক্ষকক CWG ভিলেজত প্ৰৱেশত বাধা দিয়া হৈছিল টকিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী লাভলীনা বৰগোহাঁয়ে অভিযোগ কৰিছিল যে কমনৱেলথ গেমছৰ বাবে তেওঁৰ প্ৰশিক্ষণ প্ৰবাহিত হৈছে কাৰণ তেওঁ বিমিংহামত থকাৰ সময়ত তেওঁৰ প্ৰশিক্ষকে তাত থকাৰ ক্ষেত্ৰত দুৰ্ব্যৱহাৰৰ সন্মুখীন হৈছে টকিঅ' অলিম্পিকৰ পদক বিজয়ী লাভলীনা বৰগোহাঁয়ে বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছৰ আগভাগত কৰ্তৃপক্ষৰ দ্বাৰা মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে কমনৱেলথ গেমছ খেলিবলৈ যোৱা লাভলীনাক লৈ কাৰ ষড়যন্ত্ৰ কমনৱেলথ গেমছৰ বাবে প্ৰস্তুতি চলাই থকাৰ মাজতে অলিম্পিকৰ পদক জয় বক্সাৰ লাভলীনা বৰগোহাঁয়ে টুইটাৰ যোগে এক গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰিছে বক্সাৰগৰাকীয়ে অভিযোগ কৰা মতে তেওঁৰ ওপৰত এক প্ৰকাৰ নিৰ্যাতন চলোৱা হৈছে অলিম্পিকত পদক জয়ত অৰিহণা আগবঢ়োৱা দ্ৰোণাচাৰ্য বঁটা বিজয়ী লাভলীনাৰ প্ৰশিক্ষক সন্ধ্যাক গুৰুঙক আঁতৰাই দিয়াৰ কাৰ্যক উদ্বিগ্ন লাভলীনা আন দুজন প্ৰশিক্ষকক পলমকৈ শিবিৰত যোগদান কৰিবলৈ দিয়াত তেওঁ প্ৰস্তুতি যথেষ্ট প্ৰভাৱ পৰিছে বুলি উল্লেখ কৰিছে লাভলীনাই বাৰ্মিংহামৰ কমনৱেলথ ভিলেজত প্ৰৱেশৰ বাবে গুৰুঙক অনুমতি দিয়া হোৱা নাই আৰু মাজত এই প্ৰতিযোগিতাৰ বাবে 8 দিন থকা অৱস্থাত এনে কৰাৰ বাবে তেওঁ মানসিকভাৱে ভাগি পৰিছে আনহাতে আন এজন প্ৰশিক্ষকক ভাৰতলৈ উভতাই পঠোৱা হৈছে লাভলীনাই লিখিছে এই বিষয়টোত তেওঁক যথেষ্ট মানসিক শাস্তি দিছে মই বুজিব পৰা নাই খেলত কেনেকৈ মই মনোযোগ দিম এনেবোৰ কাৰণতেই শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নতো মোৰ প্ৰদৰ্শন বেয়া হৈছিল ইয়াক ৰাজনীতি আখ্যা দি লাভলীনাই কমনৱেলথ গেমছৰ ফলাফল মই বেয়া হতো নিবিচাৰো বুলি কৈ দেশৰ বাবে এই ৰাজনীতিৰ ঊৰ্ধলৈ গৈ মেডেল জয় কৰিব বিচাৰো বুলি উল্লেখ কৰিছে লাভলীনাৰ এই টুইটে উদঙাই দিছে যে লাভলীনাক লৈ কোনোবাই কৰবাত ষড়যন্ত্ৰ ৰচিছে খেলুৱৈগৰাকী কৰা টুইটক লৈ দেশজুৰি ক্ৰীড়া মহলত খলকনিৰ সৃষ্টি কৰিছে নিউজ ডেস্ক ৰিপৰ্ট আসাম টিভি সকলোৱে বিচাৰে নিজৰ পাকঘৰটো সজাই পৰাই দেখাত সুন্দৰ হোৱাটো নিজৰ ব্যৱহৃত পানী পৰিষ্কাৰ আৰু খোৱা পানী বিশুদ্ধ হোৱাটো এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আমি আপোনালোকলৈ লৈ আহিছোঁ এক বিশেষ প্ৰতিবেদন বজাৰী পাঠশালাৰ পাপু কমপ্লেক্সস্থিত বৰোদা এছেঞ্চিয়েল কিটচেন এণ্ড হোম এপ্লায়েন্সেছত আপোনালোকৰ পাকঘৰৰ বাবে প্ৰয়োজনীয় আকৰ্ষণীয় আৰু উন্নত মানদণ্ডৰ লিডছ আৰু কুটচিনেট কিটচেন চিমনি পিয়ৰ ড্ৰপ লিডছ একুৱাগাৰ্ড কেণ্ট ৱাটাৰ পিউৰিফায়াৰ আইৰণ ৰিমুভাৰ প্লেণ্ট গিজাৰ গেছ বাৰ্ণাৰ বিক্ৰী আৰু মেৰামতি কৰাৰ লগতে বিভিন্ন ডিজাইনৰ মডুলাৰ কিটচেন বনোৱা হয় আকৰ্ষণীয় ৰেহাই মূল্য আৰু ইজি EMI সুবিধাৰে বজাৰী বৰপেটা নলবাৰী আৰু বাক্সা জিলাৰ যিকোনো ঠাইৰ পৰা আপোনাৰ পচন্দৰ বস্তু সহজতে ক্ৰয় কৰিবলৈ অতি সোনকালে যোগাযোগ কৰক যোগাযোগৰ ঠিকনা বৰোদা এছেঞ্চিয়েল পাপু কমপ্লেক্স উত্তৰপতি পাঠশালা যোগাযোগৰ নম্বৰসমূহ হৈছে 840-395-0544 757-60-54468 এমএন ডান্স একাডেমী হৰিপুৰ পাঠশালা আধুনিক নৃত্য কথক নৃত্য সত্ৰীয়া নৃত্য দেৱদাসী নৃত্যৰ লগতে বিহু নৃত্যৰ প্ৰশিক্ষণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান এমএন ডান্স একাডেমী লগতে প্ৰশিক্ষণ দিয়া হয় তবলা পেহেলা কিবৰ্ডৰ আৰু বিভিন্ন বাদ্যযন্ত্ৰৰ ছাত্ৰ-ছাত্ৰীসকলক নৃত্যৰ বিভিন্ন প্ৰতিযোগিতা ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰিবৰ বাবে বিশেষভাৱে প্ৰশিক্ষণ দিয়াৰ লগতে ভাতখণ্ডে সংগীত বিদ্যাপীঠ নিখিল ভাৰতীয় সংগীত সমিতি কলকাতা অন্তৰ্গত সত্ৰীয়া নৃত্য কথক নৃত্য লোকনৃত্যৰ উপৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুতো মূল্যায়নৰ পৰীক্ষাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক নৃত্যৰ লগতে মানসিক আৰু বৌদ্ধিক বিকাশ কৰা হয় আপোনালোকৰ সন্তানৰ ভৱিষ্যত সাংস্কৃতিক দিশত সুচাৰুৰূপে গঢ় দিবলৈ আজিয়ে যোগাযোগ কৰক পাঠশালাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান এমএন ডান্স একাডেমীত পাঠশালা হৰিপুৰ যোগাযোগৰ নম্বৰসমূহ হৈছে 8011-207296 98591-39086 কানেকশ্যন ইউনিক চইচ মোবাইল চেলছ এণ্ড এচেছৰিজ ইয়াত আপোনাৰ প্ৰয়োজনীয় সকলো ব্ৰেণ্ডৰ মোবাইল ফোন পোৱা যাব 0% ইণ্টাৰেষ্ট ইজি EMIত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় মোবাইলটো যোগাযোগ কৰক আনচাৰী ৰোড পাঠশালা ইন ফ্ৰণ্ট অফ পাঠশালা ষ্টেট বেংক
যোগাযোগৰ নম্বৰ হৈছে 8473859542